বুলি কৈ মই জোতা এযোৰ কিনি আনিছিলো আৰু মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলো প্ৰথমখন বিহু মঞ্চ কোনখন ঠাই খাৰগুলি মানে মই প্ৰথম গৈছো মানে খাৰগুলি মানে মই নিজে কৈছো যে দাদা আজি মই যাম যাবি আকৌ তই এনেকে কৈছে মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছো মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছো প্ৰগ্ৰামটো দেৰি হ'ব ফেন্সি বজাৰ গৈছো জোতাযোৰ লৈ আহিছো কিনি 300-400 টকা এটা লৈছো মোৰ জোতা আনি থৈছো বাথৰুমত মানে ওচৰত থৈ দিছো বাথৰুমত সোমাইছো আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকৈ ধুই ভৰিটো মোহাৰিছো জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বহুত ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো কিন্তু দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছো যে এইটো মোৰ জোতা মই চেন্ডেলযোৰ পিন্ধি গৈছো মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একে 7 নম্বৰ মই মানে সেইটো নতুন আনিছো আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে হেজুৰ ঘৰতে থকা চেন্ডেলটো তেওঁৰে জোতাযোৰ ভবা নাই আৰু নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই সাইডত থৈ দিছো ধুনীয়াকৈ মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেন্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেন্ডেল পিন্ধি পিনে যাবলগীয়া হ'ল চেন্ডেলটো পিন্ধি গৈছো তাৰপিছত বৰ হৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকে গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লক কৰিছো চাবি লৈ গৈছো